আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আটায়ে ভালে আছে। যেহেতু আমাৰ এতিয়া কোভিড বা কৰোনাৰ সময় চলি আছে, সেইবাবে আমি বিদ্যালয়লৈ গৈ পাঠদান দিব পৰা নাই আৰু তোমালোকেও পাঠদান ল'ব পৰা নাই। গতিকে আমি ঘৰত বহিয়েই পাঠদানৰ কাৰ্যসূচী চলাই ল'ব লাগিব। গতিকে আজি আমি গণিতৰ পঞ্চম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ সংখ্যা আৰু প্ৰক্ৰিয়া পাঠ্য সম্পৰ্কে আলোচনা কৰিম। তোমালোকে কিতাপখন উলিয়াই ল'বা। চোৱা, কিতাপত দিয়া আছে প্ৰথম পৃষ্ঠা সংখ্যা আৰু প্ৰক্ৰিয়া নামৰ পাঠটিৰ প্ৰথম পৃষ্ঠাত দিয়া আছে কি, নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ গৈছিল। তেওঁলোকে গাইপতি 200 টকাকৈ উঠাইছে। ঠিক আছে। সিহঁতে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীৰ গ্ৰন্থমেলা চাবলৈ গৈছিল। ঠিক আছে। তাৰপিছত কি দিছে, তোমালোকৰ কিতাপত এখন মানচিত্ৰ দিয়া আছে, চাবা এখন মানচিত্ৰ দিয়া আছে ধুনীয়াকৈ। তাতে কি দিয়া আছে, মানচিত্ৰ এখনত দিয়া আছে আৰু তাৰ ভিত্তিত কিছুমান প্ৰশ্নও দিয়া আছে। সেইবোৰৰ উত্তৰ সম্পৰ্কে কি কৰিছে আমি আলোচনা কৰিম এতিয়া। তো চোৱা, মানচিত্ৰখন দিয়া আছে, মানচিত্ৰৰ কাষতে এখন বক্স আছে, বাকচ আছে। বাকচত কি দিয়া আছে, দূৰত্ববোৰ দিয়া আছে। কি ধৰণৰ দূৰত্ব দিয়া আছে ভাল কৰি চাই ল'বা কিতাপত। প্ৰথমতে কি দিয়া আছে, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দিয়া আছে কিমান, 4 কিলোমিটাৰ। ঠিক আছে। তাৰপিছত কি দিয়া আছে, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ কি দিয়া আছে, 9 কিলোমিটাৰ। চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান দিয়া আছে, 3 কিলোমিটাৰ। তাৰকাগৃহৰ পৰা নলবাৰীলৈ কিমান দিছে, 70 কিলোমিটাৰ। আৰু ওপৰতে এটা দিয়া আছে কি, নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ কিমান দিয়া আছে, 79 কিলোমিটাৰ। ঠিক আছে। তো মানচিত্ৰটো যিটো দিয়া আছে, আমি কি কৰিম, প্ৰথমতে মানচিত্ৰটো আঁকি ল'ম। মানচিত্ৰ মানে এটা নমুনা আঁকি ল'ম। নমুনাটো কি ধৰণৰ হ'ব, ধৰা ইয়াতো নলবাৰী আছে। নলবাৰী আছে। তাৰপিছত নলবাৰীৰ পৰা তোমাৰ এটা ঠাই মানে কৈছে, আমি নলবাৰীৰ পৰা কেনেকৈ আহিছোঁ, এনেকৈ আহিছোঁ, এনেকৈ আহি এনেকৈ আহিছোঁ। এটা মানচিত্ৰ জাষ্ট এটা আঁকি ল'ম। তাৰপিছত এনেকুৱা আহিছোঁ, এনেকুৱা আহি পেলাই তাৰপিছত কি আছে, ইয়াৰ পৰা এটা পোনপটীয়াকৈ ৰাস্তা গৈছে, এনেকুৱা এটা ৰাস্তা গৈছে। তাৰপিছত ইয়াৰ তলৰ পৰা আৰু এটা এনেকুৱা কৰি আহি পেলাই ইয়াতে লগ লাগিছে। ঠিক আছে। এনেকুৱা এটা ৰাস্তা গৈছে। তাৰপিছত ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰা হৈছে আমাৰ। ইয়াৰ পৰা এটা নলবাৰী হয়। তাৰপিছত এই ঠাইখনৰ নাম হ'ল কি দিয়া আছে, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। তাৰপিছত ইফালেদি এটা ৰাস্তা গৈছে। এই ৰাস্তাটোৰ ইয়াতে আছে তোমাৰ ধৰা কি দিয়া আছে, শংকৰদেৱ কলাক্ষেত্ৰ। শংকৰদেৱ কলাক্ষেত্ৰ। তাৰপিছত দিয়া আছে, ইয়াতে দিয়া আছে চিৰিয়াখানা। চিৰিয়াখানা। তাৰপিছত ইয়াতে দিয়া আছে চানমাৰী। চানমাৰী। তাৰপিছত এইখিনি মানত দিয়া আছে ধৰা তোমাৰ তাৰকাগৃহ, তাৰকা। ঠিক আছে। চিত্ৰত এনেকুৱা এটা মানচিত্ৰ দিয়া আছে। তাৰপিছত মানচিত্ৰত কি কৈছে, তোমাৰ বাকচত, ওচৰৰ বাকচত কি দিয়া আছে,
যে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ কিমান দিছে 79 কিলোমিটাৰ নলবাৰীটো আমাৰ ক'ত আছিল ইয়াতে আছিল তো ইয়াৰ পৰা কি কৈছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ মানে এইখিনি ঠাইলৈ কিমান দূৰত্ব দিয়া আছে তোমাৰ 79 কিলোমিটাৰ ইয়াৰ পৰা এইখিনিলৈ দূৰত্ব দিয়া আছে কিমান আছে 79 কিলোমিটাৰ ঠিক আছে তাৰপিছত কি দিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আছিল এইটো আৰু শংকৰদেৱ কলাক্ষেত্ৰ মানে ইয়াৰ পৰা এইখিনিৰ দূৰত্ব কিমান দিয়া আছে 4 কিলোমিটাৰ ঠিক আছে তাৰপিছত কি কৈছে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ ইয়াৰ পৰা চানমাৰী মানে ইয়াৰ পৰা এইখিনিলৈকে দূৰত্ব কিমান দিয়া আছে তোমাৰ 9 কিলোমিটাৰ তাৰপিছত কি দিছে আকৌ চানমাৰীৰ পৰা তাৰকা গৃহলৈ এইটো আছিল তাৰকা গৃহৰ কেন্দ্ৰ ঠিক আছে এইটো আছিল চানমাৰী মানে ইয়াৰ পৰা এইখিনিলৈকে দূৰত্ব কিমান দিয়া আছে তোমাৰ 3 কিলোমিটাৰ ঠিক আছে তাৰপিছত আকৌ কি দিছে তাৰকা গৃহৰ পৰা নলবাৰীলৈকে তাৰকা গৃহ যোনটো ঠাই আছিল এই ঠাইৰ পৰা নলবাৰীলৈকে কিমান দূৰত্ব দিয়া আছে তোমাৰ 70 কিলোমিটাৰ 70 কিলোমিটাৰ ঠিক আছে চিত্ৰমতে হোৱা নাই যদিও ধৰি লোৱা এইটো মানচিত্ৰ আঁকি দিয়া আছে তে তোমালোকে অলপ চাই ল'বা ভালকৈ মোৰ মিলা নাই যদিও তথাপি তোমালোকে অনুমান কৰি ল'বা যেটোৱে এই ধৰণে কিতাপত দিয়া আছে ঠিক আছে যেতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ প্ৰথম প্ৰশ্নটোত কি কৈছে নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰলৈ দূৰত্ব 1.5 কিলোমিটাৰ তেতিয়াহ'লে আমি কি কৰিব লাগিব 1 নং প্ৰশ্নমতে 1 নং লিখি ল'লোঁ আমি 1 নঙত কি কৈছে সরি ভুলে গেছি নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব ডেশ এইটো আমাক উলিয়াব দিছে ঠিক আছে তো আমি কেনেকৈ উলিয়াম এইটো উলিয়াবলৈ হ'লে আমাৰ কি কৰিব লাগিব কি কৈছে যে নলবাৰীৰ পৰা গুৱাহাটী কলাক্ষেত্ৰলৈ ঠিক আছে নলবাৰীৰ পৰা গুৱাহাটী কলাক্ষেত্ৰ মানে শংকৰদেৱ কলাক্ষেত্ৰ ঠিক আছে তো আমি প্ৰথমতে কি চাম ইয়াতে এইটো নলবাৰী হয় ঠিক আছে নলবাৰীৰ পৰা কি কৈছে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান কৈছে হয়নে তেনেহ'লে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চোৱা তোমালোকে চানমাৰীলৈকে দূৰত্ব কিমান আছিল প্ৰথমতে শংকৰদেৱ কলাক্ষেত্ৰ এইটো আছিল শংকৰদেৱ কলাক্ষেত্ৰ ঠিক আছে তো শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈকে দূৰত্ব কিমান আছিল আমাৰ 9 কিলোমিটাৰ আমি লিখি ল'ব পাৰোঁ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈকে দূৰত্ব কিমান আছিল শংকৰদেৱ কলাক্ষেত্ৰৰ চানমাৰীলৈকে 9 কিলোমিটাৰ 9 কিলোমিটাৰ তাৰপিছত আকৌ কি আছে চানমাৰীৰ পৰা তাৰকা গৃহলৈকে দূৰত্ব কিমান আছিল সেইটাও লিখি ল'ম চানমাৰীৰ পৰা
তাৰকা গৃহলৈ দূৰত্ব কিমান দিয়া আছে 3 কিলোমিটাৰ 3 কিলোমিটাৰ তাৰপিছত তাৰকা গৃহৰ পৰা আকৌ তাৰকা গৃহৰ পৰা নলবাৰীলৈকে দূৰত্ব কিমান আছে সেইটো লিখিলো লিখিম কি তাৰকা গৃহৰ পৰা নলবাৰী লৈ দূৰত্ব সমান কিমান আছে 70 কিলোমিটাৰ আমাক কি উলিয়াব দিছে প্ৰশ্নত কৈছে যে নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ মুঠ দূৰত্ব কিমান মুঠ বুলি ক'লে তোমালোকে কি বুজি পোৱা মানে আটাইকেইটা যিকেইটা কিলোমিটাৰ হ'ব মানে যিকেইটা দূৰত্ব হ'ব এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সেই গোটেইখিনি ঠাইৰ কি হ'ব দূৰত্বৰ যোগফল হ'ব তেতিয়াহ'লে আমি কি কৰিম এই গোটেইখিনি আমি যোগ কৰি দিম তেতিয়াহ'লে কি পাম মুঠ দূৰত্ব পাম কি পাম মুঠ দূৰত্ব তোমালোকে এতিয়া এইটো যোগ কৰিব লাগিব 9 লগত 3 3 লগত 70 যোগ কৰিব লাগিব তেনেহ'লে যোগ কৰিলে কি হ'ব 9 আৰু 3 কিমান হ'ব 12 হ'ব 12 লগত 0 যোগ কৰিলে 12 কি হ'ব 2 হ'ব হাতত কিমান থাকিব 1 থাকিব তাৰপিছত হাতৰ লগত 1 যোগ কৰিলে কিমান হ'ব 8 হ'ব তেনে কিমান পালো 82 কিলোমিটাৰ এতিয়া যে চোৱা প্ৰশ্নত কি কৈছিল যে নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান আমি কি ক'ব পাৰিম যে নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান হ'ব 82 কিলোমিটাৰ ঠিক আছে বুজি পাইছানে তোমালোকে এটাই অংকটো তুলি ল'বা বহিত ভালকে ঠিক আছে এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ 2 নম্বৰ প্ৰশ্নটো কি কৈছে এইটো তোমালোকে তুলি লৈছা নে ঠিক আছে মই মুছি দিছোঁ ৰবা ঠিক আছে আমি দ্বিতীয় প্ৰশ্নলৈ আহোঁ দ্বিতীয় প্ৰশ্নটো কি কৈছে কলাক্ষেত্ৰৰ পৰা তাৰকা গৃহলৈ মুঠ দূৰত্ব কিমান 2 নম্বৰ কলাক্ষেত্ৰৰ পৰা তাৰকা গৃহলৈ মুঠ দূৰত্ব কিমান ঠিক আছে এইটো দি আছে 2 নম্বৰ প্ৰশ্ন এতিয়া তোমালোকে মানচিত্ৰখনত ভালকে চোৱা কি কৈছে কলাক্ষেত্ৰৰ পৰা তালুকা গৃহ তো কলাক্ষেত্ৰটো আমাৰ ক'ত আছিল ইয়াতে আছিল ইয়াৰ পৰা এইখিনিলৈকে মানে এই ঠাইখিনিলৈকে ইয়াতে যিখিনি ঠাই দিয়া আছে এই ঠাইখিনিলৈকে ইয়াৰ পৰা এইখিনিলৈকে দূৰত্ব কিমান হ'ব তো প্ৰথমতে আমি কি কৰিম শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈকে দূৰত্ব দিয়া আছে সেইটো লিখিম কি দিয়া আছে কলাক্ষেত্ৰৰ পৰা চানমাৰী লৈ কিমান দিয়া আছে দূৰত্ব 9 কিলোমিটাৰ তাৰপিছত আকৌ কি দিয়া আছে চানমাৰীৰ পৰা তাৰকালৈ দূৰত্ব কিমান দিয়া আছে 3 কিলোমিটাৰ
চানমাৰীৰ পৰা তাৰকালৈ দূৰত্ব কিমান দিয়া আছে 3 কিলোমিটাৰ আমি কি পালো কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ পালো আৰু চানমাৰীৰ পৰা তাৰকালৈ পালো তেনেহলে আমাক মুঠ দূৰত্ব লবা কৈছে তেনেহলে কি হ'ব এই দুটাৰ যোগ হ'ব তেনেহলে মুঠ লিখি দিলো মুঠ কিমান হ'ব 9 আৰু 3 যোগ কৰিলে 12 কিলোমিটাৰ তেনেহলে আমি মুঠ দূৰত্ব কিমান পালো কলাক্ষেত্ৰৰ পৰা তাৰকা গৃহলৈ মুঠ দূৰত্ব কিমান পালো আমি 12 কিলোমিটাৰ তাৰ পিছত এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহো 3 নম্বৰ প্ৰশ্নটো কি কৈছে চানমাৰীৰ পৰা তাৰকা গৃহলৈ কি কৈছে চানমাৰীৰ পৰা তাৰকা গৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব কিমান तीन नम्बर प्रश्न চানমাৰীৰ পৰা তাৰকা গৃহ হৈ নলবাৰীলৈ দূৰত্ব কিমান ঠিক আছে এতিয়া আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম চানমাৰী কৈছে চানমাৰীটো কত আছিল ইয়াতে আছিল চানমাৰীৰ পৰা নলবাৰীলৈকে দূৰত্ব কিমান হিটো উলিয়াব দিছে তে প্ৰথমতে আমাক কি দিয়া আছে চানমাৰীৰ পৰা তাৰকালৈ দূৰত্ব কিমান দিয়া আছে হিটো আমি লিখি লম কি আছে চানমাৰীৰ পৰা তাৰকালৈ দূৰত্ব কিমান দিয়া আছে 3 কিলোমিটাৰ ঠিক আছে তাৰ পিছত আকৌ কি দিয়া আছে তাৰকাৰ পৰা নলবাৰীলৈ দূৰত্ব কিমান দিয়া আছে 70 কিলোমিটাৰ ঠিক আছে এতিয়া এই দুইটা আমি যোগ কৰি দিম যোগ কৰিলে কি হ'ব মুঠ ওলাব মুঠ কিমান হ'ব 73 কিলোমিটাৰ হয়নে কি কৈছে চানমাৰীৰ পৰা তাৰকা গৃহ হৈ নলবাৰীলৈ দূৰত্ব কিমান তেতিয়া আমি কি পালো যে চানমাৰীৰ পৰা তাৰকালৈ দূৰত্ব প্ৰথমতে কিমান দিয়া আছিল 3 কিলোমিটাৰ দিয়া আছিল আকৌ তাৰকাৰ পৰা দূৰত্ব নলবাৰীলৈ কিমান দিয়া আছিল 70 কিলোমিটাৰ তেনেহলে দুটা যোগ কৰিলে কি হ'ব চানমাৰীৰ পৰা নলবাৰীলৈ মুঠ দূৰত্ব হ'ব 73 কিলোমিটাৰ এতিয়া তাৰ পিছৰ প্ৰশ্নটো যেটো আছে আমি তাৰ পিছৰ প্ৰশ্নটো কি কৈছে এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা এটা আমি দলত বহিব নোৱাৰো আৰু